নমস্কাৰ, মই আস্থাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই বিশেষ ভিডিঅ' বনাব গৈ আছোঁ, মানে ফাৰ্ষ্টৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। অসমীয়া যিশু ভক্ত মহিলা সমাজ ওদালগুৰিয়ে প্ৰাক বৰদিনৰ আয়োজন কৰিছে। সেই আয়োজনত কি কাম কৰিছে, কেনেধৰণে ষ্টাৰ্ট কৰিছে, ফাৰ্ষ্টৰ পৰা শেষলৈকে চাওঁ আহকচোন। ইয়াত পেণ্ডেল বনাই আছে, দেখিছে নহয় আপোনালোকে। চব কামত বিজি হৈ আছে পেণ্ডেলৰ। আপোনালোকে কি বুলি ভাবিছে বাৰু এই পেণ্ডেলটো কিহৰ কাৰণে বনাইছে গম পাইছেনে? এইফালে বৌয়ে বহি আছে। এই পেণ্ডেলটো কিহৰ কাৰণে বনাইছে গম পাইছে জানো আপোনালোকে? নাই পোৱা চাগে? আস্থাৰ বিয়া। হা, ঠিকেই কৈছে, এয়া আস্থাৰ বিয়া প্ৰস্তুতি চলি আছে। আপুনি কিবা ক'ব নেকি? খাব মন গৈ আছে, ইমান ঠাণ্ডা লাগিছে। 12টা বাজিলে আৰু নহয়, ৰাতি 12টা বাজিলে। এইফালে বৌ বহি আছে। হাতবিলাক আঠা লাগি গৈছে। ইয়াতে দৰা কইনাই বহিব মানে ষ্টেজৰ ওপৰত। বত্তা উঠি আছে, বত্তা উঠি আছে। এই ভাইটিহঁতে কাম কৰি আছে। ধন্যবাদ দিছোঁ আজি এই সুন্দৰ দিন দেখিব আৰু আশীৰ্বাদৰ ভাগ্য লাভ কৰাৰ কাৰণে। আৰু ইয়াত উপস্থিত থকা সকলোকে মই অসমীয়া যিশু ভক্ত মহিলা সমাজৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আৰু আজি এই কাৰ্যসূচী চলাই লৈ যাবৰ বাবে ওদালগুৰি নলবাৰী বাপ্তিষ্ট মণ্ডলীৰ শ্ৰীযুত বীৰেন দৈমাৰীদেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আহি আমাৰ ইয়াত উপস্থিত হৈছে। তেখেতক এই কাৰ্যসূচী চলাই লৈ যাবৰ বাবে মই তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ। তেখেতে কাৰ্যসূচী চলাই লৈ যোৱাৰ আগতে আমাৰ অসমীয়া মহিলা যিশু ভক্ত সমাজৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব বিচাৰিছোঁ। ল'ৰাটিক দেখি তেওঁক দণ্ডাৱতে প্ৰণাম কৰিলে আৰু নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মিলি সোণ ধূনা এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। পাছে হিৰোদৰ ওচৰলৈ উলটি নাযাবলৈ তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পাই আন বাটেৰে নিজৰ দেশলৈ গুচি গ'ল। এই পবিত্ৰ বাইকৰ দ্বাৰা কৰোতাৰ লগতে ইয়াৰ আমাৰ আমন্ত্ৰিত অতিথি সকলোকে যাতে ঈশ্বৰে আশীৰ্বাদ কৰে। ধন্যবাদ। শ্ৰদ্ধা আৰু লগতে আহি থকা পবিত্ৰ বৰদিন আৰু 2022 নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকৰ সকলোলৈকে জ্ঞাপন কৰিছোঁ। এই সময়ত মোক বৰদিনৰ উপলক্ষে ছুটি গ্ৰিটিংছ তথা শুভেচ্ছা দিবৰ কাৰণে মোক সময় দিছে। আৰু এই প্ৰথমতে দিয়াৰ কাৰণটো হৈছে অৱশ্যে বেলেগে জানিব পৰা নাই সম্ভৱ, কাৰণ একদিনৰ প্ৰগ্ৰাম অলপ পিছত আছে এই গ্ৰিটিংছ অনাটো। কিন্তু মই গ্ৰিটিংছ অনাৰ আগতে মই কিয় আগতীয়াকৈ এই সুযোগটো পাইছোঁ ইয়াৰ কাৰণটো ক'ব লাগিব। আমি সঁচাকৈ দুখিত। মই ব্যক্তিগত ফালৰ পৰা আৰু বড়ো বাপ্তিষ্ট কনভেনশ্যন ফালৰ পৰা আমি দুখিত, কিয়নো আমাৰ বড়ো বাপ্তিষ্ট কনভেনশ্যনৰ সকলো কৰ্মকৰ্তাসকল বিভিন্ন ঠাইত বিভিন্ন প্ৰগ্ৰামত একেবাৰে ব্যস্ত হ'ল। আনকি ময়ো সম্পূৰ্ণৰূপে ইয়াত থাকিব নোৱাৰিব, অলপ পিছতে মই ওলাই যাব লাগিব। মোৰো তাৰমানে বহুত দূৰত যাত্ৰা আছে, ডিগবৈ যাব লাগিব, আজি ডিগবৈ গৈ পাব লাগে, এনেকুৱা প্ৰগ্ৰাম। সেইকাৰণে ক্ষমা বিচাৰিছোঁ, শেষলৈকে ময়ো থাকিব নোৱাৰিব। এতিয়া এই সময়ত মই ছুটিকে গ্ৰিটিংছ আনিবলৈ ইচ্ছা কৰিছোঁ যে আজি এই
এনেকুৱা এটা ভাল সময় দিছে, এটা সমন্বয়ৰ সময়, প্ৰেমৰ সময় আৰু এটা ভাতৃত্ববোধৰ সময়। এই সুন্দৰ সময়ৰ কাৰণে বাৰে বাৰে ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰিলে। মই ঈশ্বৰ ধন্য হওক আৰু ঈশ্বৰক বিশেষভাৱে এইখিনি সময়ত মই ধন্যবাদ দিছোঁ। আৰু এইখিনি সময়ত বিশেষকৈ মই শলাগৰ শৰাই আগবঢ়োৱাৰ আগত মই শিক্ষক মহোদয়ক অকণমান আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ অসমীয়া যীশুভক্ত সমাজৰ তৰফৰ পৰা অকণমান সামান্য এটি উপহাৰ তেওঁলৈ দিব বিচাৰিছোঁ, তেওঁ যাতে গ্ৰহণ কৰে। ধন্যবাদ। আৰু এইখিনি সময়ত মই বিশেষকৈ ধন্যবাদ দিওঁ যে আমাৰ চনতা ভাই, মোৰ ভাইৰ হয়, আমাৰ মণ্ডলীৰ জিৰেণ দৈমাৰী, তেখেতক মই বিশেষভাৱে ধন্যবাদ দিওঁ। আৰু লগতে তেওঁলৈও আমি এটি উপহাৰ ৰাখিছোঁ, তেওঁ যাতে গ্ৰহণ কৰে। আৰু এইখিনি সময়ত মই বিশেষকৈ ধন্যবাদ দিওঁ আমাৰ মণ্ডলীৰ ভাই ভনী যি যুৱক যুৱতীসকলে আৰম্ভণিৰ পৰা সুন্দৰ গীতেৰে তেওঁলোকে আৰু আমাক চলাই নিয়াত বহু ক্ষেত্ৰত তেওঁলোকে আমাক সহায় কৰিছে অসমীয়া যীশুভক্ত সমাজত। তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিওঁ। আৰু আমাৰ মহিলাসকলৰ তৰফৰ পৰা তেওঁলোকলৈ এটি উপহাৰ সামান্য আমি দিব বিচাৰিছোঁ, যাতে যুৱক ফালৰ পৰা কোনোবা এজনে গ্ৰহণ কৰে। আৰু বিশেষকৈ মই আমাৰ নলবাৰী মণ্ডলীৰ যি মহিলাসকল সুন্দৰ নৃত্য কৰিলে তেওঁলোককো মই ধন্যবাদ দিওঁ। তেওঁলোকে যি নৃত্য আমাক দেখুৱালে সঁচাকৈ বহু ভাল লাগিলে। আৰু তেওঁলোকক আমাৰ অসমীয়া যীশুভক্ত সমাজৰ তৰফৰ পৰা অকণমান সামান্য এটি উপহাৰ দিব বিচাৰিছোঁ। কজলী ভনী, তেওঁ যাতে আহে আৰু গ্ৰহণ কৰে। ধন্যবাদ। এইখিনি সময়ত মই বিশেষকৈ শলাগৰ শৰাই বুলি কওঁতে ঈশ্বৰক ধন্যবাদ দিওঁ। লগতে মই BBCক ধন্যবাদ দিব লাগিব, কাৰণ কিয় তেওঁলোকৰ লগত আমি আলোচনা কৰি আজিৰ যিটো প্ৰগ্ৰেম আমি পাতিম বুলি তেওঁলোকক আমি জনালোঁ আৰু তেওঁলোকেও আমাক দিলে, পাৰ্মিশ্যনটো দিলে আৰু সুন্দৰ ঠাই দিলে আমাক। তাৰ কাৰণে তেওঁলোকক মই বিশেষভাৱে আমাৰ অসমীয়া যীশুভক্ত সমাজৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ দিওঁ। কাৰণ কিয় তেওঁলোকে যদি আমাক এইখিনি সুবিধা নিদিলে হয় আমি কৰিব নোৱাৰিলোঁ হয়। তাৰ কাৰণে মই বিশেষভাৱে BBCক ধন্যবাদ দিছোঁ। আৰু এইখিনি সময়ত মই বিশেষভাৱে আমাৰ যিজন বক্তা বসন্ত ছাৰ, তেখেতক মই বিশেষভাৱে ধন্যবাদ
ধন্যবাদ দিছোঁ। আজিৰ যি জীৱিত বাক্য জীয়া বাক্য দিলে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। যি ঈশ্বৰৰ বাক্য সঁচাকৈ ইমান সুন্দৰকৈ দিলে আৰু হৃদয় চুই যোৱা বাক্য, তেখেতক মই বিশেষভাৱে ধন্যবাদ দিওঁ। আৰু তেখেতক আমি যেতিয়া নিমন্ত্ৰণ কৰিব গৈছোঁ, তেখেতে যি আমাক সঁহাৰি দিলে তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিওঁ। আৰু এইখিনি সময়ত মই আমাৰ নলবাৰী মণ্ডলীক মই বিশেষভাৱে ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে আজি আমাক এইখিনি সহায় নকৰা হ'লে আমি হয়তো এইখিনি কৰিব নোৱাৰিলোঁ হয়। তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু এইখিনি সময়ত মই আৰু এটা কথা ক'ব লাগিব, যিসকল ব্যক্তি আমাৰ গ্ৰুপটো খুব আৰ্থিক দিশত খুব দুৰ্বল, কিন্তু যিসকলে আৰ্থিকভাৱে এই প্ৰগ্ৰামটো কৰিবৰ কাৰণে সহায় কৰিলে অসমীয়া যীশু ভক্ত সমাজৰ তৰফৰ পৰা আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা মই ধন্যবাদ দিওঁ তেওঁলোকক। আৰু ঈশ্বৰৰ ওচৰত আমি প্ৰতিটো দিনত আমাৰ অসমীয়া যীশু ভক্ত সমাজৰ মহিলাসকলে তেওঁলোকক ধন্যবাদ দিওঁ অন্তৰ আত্মাৰে। কাৰণ কিয় তেওঁলোকে যদি আমাক সহায় নকৰিলে হয়, আজি আমি কাৰ্যসূচী বা প্ৰগ্ৰেম কৰিব নোৱাৰিলোঁ হয়। গতিকে বিশেষভাৱে মই ধন্যবাদ দিওঁ। আৰু ইয়াত থকা প্ৰত্যেকজন ভাই ভনীক মই বিশেষভাৱে ধন্যবাদ দিওঁ, কাৰণ কিয় যিসকলক আমি নিমন্ত্ৰণ কৰিলোঁ তেওঁলোকে নিমন্ত্ৰণ ৰক্ষা কৰি আহিলে আৰু এই প্ৰগ্ৰেমত ভাগ ল'লে, সুন্দৰকৈ শুনিলে ইমান ধৈৰ্যৰে। সঁচাকৈ মোক ভাল লাগিছে আৰু ধন্যবাদ দিছোঁ তেওঁলোকক ধৈৰ্যৰে যে বহি ইমান সময় তেওঁলোকে ঈশ্বৰৰ বাক্য শুনিলে। মই বিশেষভাৱে ধন্যবাদ দিওঁ। আৰু এইখিনি সময়ত মোৰ শলাগৰ শৰাই মই ইমানকে কৈছোঁ।